অসমবাসী ৰাইজকে আমাৰ জ্যোতি ব্লগছৰ ফালৰ পৰা হেপী হোলি। হেপী হোলি। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল জ্যোতি ব্লগ। হোলীৰ বিষয়ে জানিবলৈ কাৰণে আমি প্ৰাচীন কালত যাব লাগিব আৰু প্ৰাচীন কালত যোৱাৰ লগে লগে আমি হিৰণ্যকশ্যপৰ দিনত যাব লাগিব। আজি বুজাবলৈ চেষ্টা কৰিছোঁ, যদি ভুল হয় তেতিয়াহ'লে কমেণ্ট বক্সত কিন্তু নজনোৱাকৈ নাথাকিব। হিৰণ্যকশ্যপ বুলি ক'লে আমি সকলোৱে জানো যে এজন বহুত ডাঙৰ ৰাক্ষস আছিলে, যিজনে বহু বছৰ তপস্যা কৰি পেলাই ব্ৰহ্মাৰ পৰা বৰদান লাভ কৰিছিলে যে পৃথিৱীৰ কোনো মানুহ হওক, দেৱতা হওক, দানৱ হওক, অস্ত্ৰ হওক, শস্ত্ৰ হওক, জীৱ জন্তুৰ লগতে না ৰাতি না দিনত, মাটিত নে আকাশত, ঘৰত নে ঘৰৰ বাহিৰত এনে বৰদান পাইছিলে যে এনেকুৱা কোনো বস্তু দি পেলাই তেওঁৰ মৃত্যু লাভ নহয়। আৰু এনে বৰদান পাই পেলাই তেওঁৰ অত্যাচাৰৰ সীমা আৰু বাঢ়ি গ'ল, যাৰ ফলত তেওঁ বহুত অত্যাচাৰী হৈ পৰিছিলে। আৰু তাৰপিছতে তেওঁৰ ঘৰতে তেওঁৰ পুত্ৰৰূপে জন্ম লৈছিলে প্ৰহ্লাদে। আৰু প্ৰহ্লাদ আছিলে পৰম বিষ্ণুৰ ভক্ত আৰু বিষ্ণুৰ আশীৰ্বাদ তেওঁৰ ওপৰত আছিলে। বিষ্ণুৰ নাম জাপ কৰি থকাৰ কাৰণে হিৰণ্যকশ্যপে তেওঁৰ পুত্ৰক কৈছিলে যে তেওঁ নিজৰ পিতাৰ পূজা কৰে। এই কথা নামানি প্ৰহ্লাদে বিষ্ণুৰ নাম ল'বলৈ ধৰিলে, আৰু যিটোৰ কাৰণে লাষ্টত উপায় নোহোৱা হৈ পেলাই পিতা হিৰণ্যকশ্যপে নিজৰ পুত্ৰ প্ৰহ্লাদক বিভিন্ন ধৰণে মাৰিবলৈ চেষ্টা কৰিলে, কিন্তু প্ৰত্যেকবাৰে তেওঁ বিফল হৈ যোৱাত তেওঁ অন্তিমবাৰৰ বাবে তেওঁ নিজৰ ভনীয়েক, যিজনৰ নাম আছিলে হোলিকা, আৰু হোলিকাই ব্ৰহ্মাৰ পৰা বৰদান পাইছিলে। তেওঁ এখন চাদৰ দিছিলে, যিখন চাদৰ উৰি পেলাই তেওঁ যিকোনো জুইত সোমালে, অকলে সোমালে, কিন্তু বেলেগক লৈ সোমালে কিন্তু নহয়, অকলে সোমাই গ'লে সেই জুইত কেতিয়াও জ্বলি নাযায়। আৰু সেই চাদৰখন লৈ পেলাই হিৰণ্যকশ্যপক জনালে যে প্ৰহ্লাদক মোৰ লগত জুইত সুমিয়াই দিয়া, যাৰ ফলত তেওঁৰ মৃত্যু হ'ব বুলি কৈ পেলাই হোলিকাই কি কৰিলে, জুইৰ মাজত জুই জ্বলাব ক'লে, আৰু সেই জুইত হোলিকাই চাদৰখন লৈ পেলাই প্ৰহ্লাদক লৈ পেলাই সোমাই গ'ল। কিন্তু ইয়াতে হোলিকাই এটা ডাঙৰ ভুল কৰি দিলে। সেইটোৱে আছিলে যে ব্ৰহ্মাই যিটো বৰদান দিছিলে, সেই বৰদানত ব্ৰহ্মাই কৈ দিছিলে যে ব্ৰহ্মাই সেইখিনি সময়ত কৈ দিছিলে যে তুমি অকলশৰে যেতিয়া থাকিবা, জুইত যাবা, তেতিয়া এই চাদৰখন উৰি গ'লেহে তুমি তাৰ পৰা বাচি আহিব পাৰিবা, নহ'লে যদি তোমাৰ লগত অন্য কোনো মানুহক তুমি লৈ পেলাই সেই চাদৰখনে কিন্তু তোমালোকক বচাব নোৱাৰে বুলি। অহংকাৰে মানুহক অধপতন কৰে বুলি যেনেকৈ কয়, সেই ঠিক তেনেকৈ হোলিকাই প্ৰহ্লাদকটো জুইৰ মাজত লৈ গ'ল, কিন্তু জুই জ্বলি থাকিলে। জুই জ্বলাৰ মাজতে প্ৰহ্লাদৰ কিন্তু বিষ্ণুৰ নাম লৈ থাকোঁতে বিষ্ণু দেৱতাই তেওঁকতো বচাই ল'লে। কিন্তু ব্ৰহ্মাই যে কৈছিলে তেওঁ অকলশৰে থাকিলেহে সেই চাদৰখনে কাম দিব, তাৰ লগত কোনোবা যদি থাকে তেতিয়াহ'লে সেই কাম নিদিয়ে। ব্ৰহ্মাৰ বৰে তেওঁৰ কাৰণে অভিশাপৰ নিচিনা হৈ গ'ল, আৰু হোলিকাই সেইদিনাখন মৃত্যুবৰণ কৰে। আৰু সেই মৃত্যুবৰণ যোনদিনাখনৰ পৰা হৈছিলে প্ৰহ্লাদক লৈ পেলাই, আৰু তেতিয়াৰ পৰাই হোলিকাৰ নাম দি পেলাই হোলীৰ নামটো উৎপন্ন হ'ল, আৰু তেতিয়াৰ পৰাই ভাৰতবৰ্ষত হোলীৰ প্ৰচলনটো চলি আহিছে, যিটো আজিও চলি আহিছে। ব'লক বেছি দেৰি নকৰোঁ, পৰিহঁতৰ ঘৰতো যাওঁ আৰু হোলী কিনি অনা হোলীখিনিও লওঁ, লৈ পেলাই বাবু আৰু মই অলপ কিবাকিবি ড্ৰেছ পাতি কৰি লওঁ, ড্ৰেছ পাতি কৰি যুদ্ধত যোৱাৰ নিচিনাকৈ যাওঁ আৰু পূৰা হোলী খেলিম। আৰু হোলী খেলি পেলাই আপোনালোকৰ আমাৰ হোলীৰ কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম, আৰু হোলীৰ ফূৰ্তি আমি ল'ম, আৰু আবিৰেদি খেলিম, যিহেতু ৰং নেখেলোঁ। আৰু আশা কৰোঁ আপোনালোকেও আবিৰেদি খেলক, বিভিন্ন ধৰণৰ বেয়া ৰং চং ইউজ নকৰিব। ব'লক ব'লা পৰিবা, যাওঁ পৰিবা, চলো ক'ত যাবা, চলো। A few moments later. পৰিহঁতৰ ঘৰতো আহি গ'লোঁ, আহি আৰম্ভ হৈ গ'ল যুদ্ধ খেলা। এয়া চাওকচোন কেনেকৈ পানী মাৰি আছে। এনেকৈ নহয় আৰু ইহঁতক লৈ যাওঁ আমাৰ ঘৰলৈ, তাতে একদম গান চান লগাই একদম ধামাকা ডেন্স কৰিম আৰু হোলী খেলিম। দেখিছেনে, ঘৰত আহি পাইছিলোঁহে, ইহঁতৰ উৎপাত দেখি চাওক, ইহঁতৰ উৎপাত চাওকচোন কেনেকৈ হোলী লগাই আছে ইহঁতে দুইজনক। আৰু ইহঁতৰ উৎপাত চাই মোৰো উৎপাত কৰিব মন গৈছে, সেইকাৰণে ময়ো উৎপাত কৰিব লাগি যাওঁ। হোলীত যদি ডেন্সে নকৰোঁ তেতিয়াহ'লে কেনেকৈ থাকিব পাৰি কওকচোন বাৰু। এনেদৰে খেলি কিমাননো আৰু ডেন্স কৰি থাকিম, তাৰ মাজতে ভাবিছোঁ এটা খেল খেলি লওঁ, খেলি পেলাই খেলৰ মজাটো আপোনালোকক দেখাওঁ, তাৰপিছতে সমাপ্ত কৰোঁ ভিডিঅ'টো, নহয় জানো? আজি এটা খেল হ'ব, আমি এইটো খেলিম যে এটা ডিজাইন কৈ যাম, নাম কৈ যাম, যেনে কুকুৰ বুলি ক'লে কুকুৰৰ নিচিনা ডিজাইন কৰিব লাগিব, বান্দৰ ক'লে বান্দৰৰ নিচিনা ডিজাইন কৰিব লাগিব, সেনেকৈ 5টা ডিজাইনৰ জন্তুৰ নাম ক'ব লাগিব। যোনে কৰিব পাৰিব ষ্টাইল কৰি পেলাই সি জিকিব। তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ। ৰুকো
अभी सुनो, परी अभी क्या करेगा? अभी परी का चेहरा होगा बकरी की जैसा, कुत्ता की जैसा, बंदर की जैसा। 3 नंबर नहीं हुआ। और उसके बाद हो गया बिल्ली की जैसा। हाँ, उसके बाद आ गया बाबू। आई जाओ तुम्हें। बाबू बंदरे केनेके करे? नहीं हुआ। बिल्ली, कुकुर, ছাগলী, ছাগলী। मतलब दोनों में ड्र हो गया है। আজি ভিডিওটো চাই যদি ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম অন্য এটা নতুন ভিডিঅ'। তেতিয়ালৈকে টাটা আৰু হেপী হোলী, হেপী হোলী, হেপী হোলী, হেপী হোলী।